ঘৰত পুৰা কঠিয়া পাৰিছে এইফালে চোৱা পুৰা মানে কঠিয়া পুৰা পাৰিবলৈ পুৰা ট্ৰেক্টৰ এইফালে হাল বাই আছে আৰু এইফালে আমাৰ পোৱালিকেইটা পুৰা বোকা খজি আছে এইফালে চোৱা কেনেকুৱা মজা লাগিছে আজি কঠিয়া পুৰা এটা মোবাইল আছে বোলে গোটেই বোকা পেলালে এই আমাৰ এই কানাই আৰু এইফালে আমাৰ দিগন্ত পানী শিকাই আছে মোবাইল বেয়া হ'ব আমাৰ দিগন্ত পুৰা কি বুলি কয় লাঙনি মাৰি আছে আমাৰ দাদা আছে এইবিলাক পোৱালিকেইটা আৰু এইফালে পুৰা ট্ৰেক্টৰ হাল বাই আছে পুৰা ধামাকা আৰু আপোনালোকক কঠিয়া পুৰা দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে কৌন है वो कहाँ से वो आया सारों किस्साओं में दुदुदाया अगली गुताए दुदुदाए नादु दादु दादा মই টানি আছে এইফালে আমাৰ দাদাই আৰু আমি পুৰা ফূৰ্তি কৰি আছোঁ আজি কঠিয়া পৰা যিহেতু আমাৰ ঘৰত আৰু কিবা কিবি ওলাব মানে বগা কিবা কিবি ওলাব সাজ বুলি কয় আৰু no. দেখিলে মোৰ মুখে বোকা সোমালে ৰ'ব দে মুখখন ধুই লওঁ পুৰা বোকা খেলি আছে আমাৰ গেধীকেইজনী দেৰিলৈকে শুই থাকে আৰু এইফালে আমাৰ পুৰা এইবিলাক কাৰাই টানিছে পুৰা মই টানি আছোঁ আৰু পুৰা মজা আমি এতিয়া মই দিবলৈ মানে লৈছোঁ আৰু ঘৰত কাম নাই哎呦我的妈！আমি পুৰা মৈ দি হৈ গ'ল আৰু এতিয়া আমি কঠীয়া ছিটিয়াব লৈছোঁ এইফালে ধান আনি লৈছোঁ আৰু বাহাতি আছে এইফালে দাহাতি আছে এইফালে দাই পুৰা খোজ মাৰি আছে মানে ফালি আছে হেৰি মানে ক'ত ছিটিয়াব লাগিব এইফালে দেখিছেনে এইফালে মায়ে এইফালে এই মধুৰিয়াক আৰু তিতা কিবা কিবিবোৰ চুকেত মানে গুজিছে আৰু আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাওক মই এতিয়া ধান ছিটিয়াম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক নাই কি বুলি ক'ব শিকাব দেই গুৰুক দিম অকৰক দিম অকৰক দিম সুধিম ভগা ভাঙত থম কেঁচা হৈ লওক দাহেঁতি পুৰা কঠীয়া ছিটিয়াই আছে ময়ো প্ৰথম ছিটিয়াই দিলোঁ আৰু কি ক'ব লাগে মানে প্ৰথম ছিটিয়াওঁতে কি ক'ব লাগে ক'লোঁ আৰু দাই শিকাই দিলে
আৰু ভিডিঅ'টো ইমানেই আজিলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ লিকচন ভাইটি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি ঘৰত যাওঁ, সাজ খাওঁগৈ আৰু পূৰা ফূৰ্তি কৰোঁগৈ। বাই বাই, জয় অসম।